চলি আছে এই ঘুমেটি বেছি আপোনালোকে অকণমান ছাপোৰ্ট কৰক দেই তো আমি ফাইনেলি আহি পালোঁ আৰু আপোনালোকক এতিয়া মই ভিউজটো দেখাম ইমান ধুনীয়া এটা ভিউ হৈ আছে চাওক আমি এই ভিউজটো ইয়াৰ পৰা তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ব্ৰেণ্ড নিউ ব্লগছ আই হোপ আপোনালোক সকলো ভালে আছে এইফালে আছে মোৰ লগত চিকু আৰু এইফালে পদুম আৰু এইফালে আমাৰ আহিছে নৱৰা এইটো আমাৰ নৱৰা আহি গৈছে আৰু আমাৰ লগত আৰু এজন ব্যক্তি আছে সেইজন হৈছে আমাৰ হিমাংশু মুনু মই আজি মোৰ নতুন মোবাইলটোৰে মই ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখাম কেনেকুৱা হয় কি হয় ভিডিঅ' কোৱালিটি আপোনালোকক কমেণ্ট কৰি জনাব আৰু এতিয়া আমি যাব ওলাইছোঁ পাৰ্বতী পাহাৰলৈ বকোচৈগড় আছে এতিয়া আটাই যাই আছোঁ আমি টোটেল 6জন যাই আছোঁ ইয়াতে আছোঁ আমি টোটেল 5জন আৰু এজন আগত আছে টোটেল আমি 6জন গৈ আছোঁ তো বলক যাই লৈ উঠি আপোনালোকক লগ পাই আছোঁ তো গাইছ এতিয়া সময় হ'ল 1:10 হৈছে আৰু আমি এতিয়া আহি পালোঁ এইখিনি কি জেগা মানে হেৰি আজৰা পালোঁ আহি আৰু অলপ অলপ টোপনিৰ ফিলিংছ হ'ল সেইবাবে আমি এতিয়া অকণমান চাহ খাম বুলি ওলাইছোঁ এইখিনি কি পিছে ৰাণী চৰি এইখিনি ৰাণী পালোঁ আৰু এতিয়া আমি চাহ খাবলৈ চাহ অৰ্ডাৰ দিছোঁ ইফালে ৰাতি গাইছোঁ চাগে জেগা চিনি নাপায় বাৰু যি কি নহয় চাহটো খাই লওঁ লেমন টি বগা বিস্কুট টাইম এতিয়া কিমান 2:01 চাহ খাই লওঁ আমাৰ চিয়াৰ্ছ সময় কেইটা হৈছে এতিয়া পূৰা 2টা বাজিল আৰু এইখিনি মই ধুনীয়াকৈ লাল চাহ খাই আছোঁ আমি বকো পালোৱে আহি আৰু বেছি বাকী নাই আৰু ইয়াৰ পৰা মোটামুটি 5 কিলোমিটাৰমান আছে তাৰপিছত পাই যাম তো গাইছ ফাইনেলি আহি পালোঁ ইয়াতে মেইন গেট এইটো আৰু ইয়াতে লিখা আছে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান আৰু এতিয়া সময় হ'ল 3:35 আৰু এতিয়া আমি ট্ৰেকিংটো আৰম্ভ কৰিব লৈছোঁ তো বলক দেখাই আছোঁ আপোনালোকক তো গাইছ চাওক না কেনেকুৱা থিয়াগুৰিয়া বাপৰে আৰু এইফালে চাওক তলৰ ফালে ফাটি গৈছে গাইছ চিৰিয়াছলি গৈছে ফাটি গৈছে কেঁচাখন ফাটি গৈছে তো গাইছ ফাইনেলি আহিতো পালোঁ আমি ইয়াতে কিন্তু এতিয়ালৈ একোৱে দেখা নাপালোঁ চাওক না আপোনালোকে যেনেকুৱা শ্বিলঙত চেৰাপুঞ্জীত হয় তেনেকুৱা হৈ গ'ল চব মানে কুঁৱলীয়ে আৱৰি ধৰিলে চাৰিও চাইড অলপ আগত আপোনালোকে তলৰ ভিউবিলাক দেখি আছিলে গছবিলাক দেখি আছিলে বা তলৰ যিবিলাক মানে আমাৰ খেতি পথাৰ আছিল কিবা আছিল এইবিলাক দেখি আছিলে কিন্তু বৰ্তমান সময়ত সেইবিলাক একো নোহোৱা হৈ গ'ল চব মানে মেঘে কুঁৱলীয়ে ঢাকি দিলে তো গাইছ আহি থাকোঁতে বহুত টোপনি লাগিছিল মোৰ বাইকৰ পিছত বহি আহিছিলোঁ মই চলোৱা নাছিলোঁ বাইক কিন্তু মানে বাইকৰ পিছত বহি আহিছিলোঁ আৰু বহুত বেছি টোপনি লাগিছিল যেতিয়া এই মন্দিৰৰ এইখিনি স্থান পালোঁ আহি ইয়াতে আহি পোৱাৰ পিছত মানে ইমান শান্তিময় পৰিৱেশ আৰু কিবা এটা বেলেগ ৰিলেক্সেশ্যন লাগি গৈছে তো গাইছ এইটো হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ এইটো পাৰ্বতী মাৰ ল'ৰা শ্ৰী শ্ৰী গণেশ মন্দিৰ আৰু এইটো হৈছে পাৰ্বতী মন্দিৰ এইটো এই বগাটো হৈছে পাৰ্বতী মন্দিৰ আৰু এইটো হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ আৰু আপোনালোকক মই দেখুৱাই আছোঁ এইটো চাওক নাজাৰটো চাওক অ' মাই গড এই হিমাংশু এই নাজাৰটো চা না অ' হৈ অসমৰ যেন লাগাই নাই সঁচাকৈ কৈছোঁ মেঘালয় চেঘালয় থকা যেন লগা নাই না বাপ বাপ এই ৰাতিটো ইমান কষ্ট কৰি বাইকত অহা হেৰিটো মানে এতিয়া মানে নোহোৱা হৈ গ'ল দুখ ভাগাৰটো চিৰিয়াছলি কৈছোঁ মই এইটো কথা ৰাতিটো যি
তো গাইছ মানে ৰাতিটো আমি ইমান কষ্ট কৰি আহিছোঁ আমাৰ কোনো প্লেনিং নাছিল মানে উইদাউট আপোনালোকে চাওক তলৰ নাজাৰাটো চাওক মই আপোনালোকক দেখাবলৈ মানে বহুত ইচ্ছুক হৈ আছোঁ চাওক অ' মাই গড মানে মোবাইলৰ কেমেৰাত ইমান এটা মানে ক্লিয়াৰনেছ অহা নাই যিটো মই দেখি আছোঁ মোৰ চকুৰে যিটো দেখি আছোঁ না আপোনালোকে মানে ৰাতিপুৱাৰ পৰা উঠি কি যেতিয়া এনেকুৱা এটা ভিউ দেখা পাব বহুত বেছি ভাল লাগিব এতিয়ালৈ সূৰ্য উদয় হোৱাটো দেখা নাপালোঁ আৰু সেইটো ভিউ আপোনালোকে মোটামুটি ঠাণ্ডা দিনত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত তেতিয়া সেইটো সময়ত তেতিয়া বেছি ক্লিয়াৰকৈ আহে এতিয়া মানে কি হৈছে গৰমৰ দিন যিহেতু এতিয়া মানে এই ঠাণ্ডা দিনত যিটো পৰিৱেশ সেই পৰিৱেশটো এইখিনি সময়ত নাই আৰু এতিয়া হিমাংশু মহোদয় কেনেকুৱা লাগিলে মানে চিকু কেনেকুৱা বঢ়িয়া না তো গাইছ ফাইনেলি হৈ গ'ল মন্দিৰ দৰ্শন মানে কি আৰু এনে আহিলোঁ ইয়াতে পৰিৱেশটো বহুত ভাল লাগিলে আৰু বহুত শান্তিময় জেগাখিনি বহুত বেছিয়ে শান্তিময় মানে ইয়াতে ইমান ধুনীয়া চাৰি চাইডে সেউজীয়া চাওক চাৰি চাইডে সেউজীয়া বহুতবাৰ দেখাইছোঁ মানে যিমান চালেও আৰু চাওঁ লাগি থাকে বাবে আপোনালোককো দেখাই আছোঁ মোৰ যেনেকুৱা মানে যিমান চালেও চাওঁ লাগি আছে তেনেকুৱাকৈ আপোনালোককো বাৰে বাৰে দেখুৱাই আছোঁ ফাইনেলি মন্দিৰ দৰ্শন কৰি ওলাই আহিলোঁ আৰু আমি যাওঁতে গমেই পোৱা নাছিলোঁ ইমান যে ওখলৈ উঠি যাইছিলোঁ এতিয়া চাওক ইয়া 6টা চাহ আমাৰ হয় তো চব হৈ গ'ল গাইছ আমি ট্ৰেকিং কৰি আহিলোঁ সেইটো ৰাস্তা আছিলে ৰাস্তাটো বিৰাট ধুনীয়া আৰু পৰিৱেশটো বহুত ধুনীয়া আৰু ইয়াতে আমি চাহ অৰ্ডাৰ দিছোঁ এতিয়া ধুনীয়াকৈ ইয়াতে আড্ডা মাৰি আছোঁ আৰু চাহৰ জুতি লৈ উঠি আমি ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থ'ব লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব বাই বাই ধুনীয়াকৈ এতিয়া আমি কি খাম এইটো লাল চাহ ৰাতিপুৱা